হযরত হাফসা রাদিয়াল্লাহু আনহা। হযরত আয়েশা রাদিয়াল্লাহু আনহাৰ পিছত হযরত উমৰ ৰাদিয়াল্লাহু আনহুৰ সাহেবজাদী হযরত হাফসা ৰাদিয়াল্লাহু আনহাৰ সৈতে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিবাহ হয়। নবুৱতৰ 5 বছৰ পূৰ্বে মক্কা শৰীফত তেওঁ জন্মগ্ৰহণ কৰে। মক্কা নগৰীত হুনাইছ ইবনে হুজাফাৰ সৈতে তেওঁ প্ৰথম বিবাহ হয়। তেখেত এজন প্ৰবীণ মুছলমান আছিল। তেওঁ প্ৰথমে হাফসালৈ আৰু পাছত মদিনালৈ হিজৰত কৰে। বদৰ যুদ্ধতো তেওঁ যোগদান কৰিছিল। বদৰ অথবা উহুদ যুদ্ধত গুৰুতৰ আহত হৈ দ্বিতীয় বা তৃতীয় হিজৰীত তেওঁৰ ইন্তিকাল হয়। হযরত হাফসা ৰাদিয়াল্লাহু আনহাই স্বীয় স্বামীৰ সৈতে হিজৰত কৰি মদিনালৈ গমন কৰে। তেওঁ বিধৱা হোৱাত হযরত উমৰে সৰ্বপ্ৰথম হযরত আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু আনহুৰ সৈতে হযরত হাফসাৰ বিবাহৰ প্ৰস্তাৱ পেশ কৰে। কিন্তু হযরত আবু বকৰ ৰাদিয়াল্লাহু আনহু তেতিয়া কোনো উত্তৰ নিদিয়ে। ইয়াৰ পিছত হযরত উছমান ৰাদিয়াল্লাহু আনহুৰ পত্নী হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সাহেবজাদী হযরত ৰুকিয়া ৰাদিয়াল্লাহু আনহা ইন্তেকাল হোৱাত হযরত উছমানৰ ওচৰত হাফসাৰ বিবাহৰ প্ৰস্তাৱ পেশ কৰে। হযরত উছমান ৰাদিয়াল্লাহু আনহুৱে ক'লে, এতিয়াতো মোৰ বিয়াৰ কোনো প্ৰয়োজন নাই। হযরত উমৰ ৰাদিয়াল্লাহু আনহু নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ খেদমতলৈ গৈ এই বিষয়ে অভিযোগ কৰে। নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ ফৰমালে, হাফসাৰ বাবে উছমান ৰাদিয়াল্লাহু আনহুতকৈ উত্তম স্বামী আৰু উছমান ৰাদিয়াল্লাহু আনহুৰ বাবে হাফসাতকৈ উত্তম স্ত্ৰীৰ সন্ধান মই বতাই দিছোঁ। অনন্তৰ হিজৰী দ্বিতীয় বা তৃতীয় চনত নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে স্বয়ং হযরত হাফসাক বিয়া কৰায়। অতএব আপোন চাহেবজাদী হযরত উম্মে কলচুমক হযরত উছমানৰ সৈতে বিবাহ দিয়ে। হযরত হাফসাৰ পূৰ্বৰ স্বামী মৃত্যুৰ সম্বন্ধে মতভেদ দেখা যায়। কিছুমানে কয় বদৰৰ জখমত আৰু কিছুমানে কয় উহুদৰ জখমত তেওঁ মৃত্যুবৰণ কৰিছে। সেয়ে তেওঁ বিবাহ সম্বন্ধেও মতভেদ আছে। এবাৰ হযরত আবু বকৰ সিদ্দিকে হযরত উমৰ ৰাদিয়াল্লাহু আনহুক ক'লে, সিদিনাখন মই নীৰৱ থকা নিশ্চয় আপুনি অসন্তুষ্ট হৈছে। কিন্তু কি কৰিম, মইতো তেতিয়া বিমূৰত পৰিছিলোঁ, কিয়নো ইয়াৰ আগত স্বয়ং হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিজৰ বাবে হাফসাৰ বিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিলে। সেয়ে মই নিজেও কবুল কৰিব পৰা নাই আৰু হুজুৰৰ গোপন ৰহস্য প্ৰকাশ কৰিবলৈ সাহস হোৱা নাই। ফলত মই নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছিলোঁ। যদি হুজুৰে প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিলেহেঁতেন তেন্তে মই অৱশ্যেই তেওঁক কবুল কৰিলোহেঁতেন। হযরত উমৰ ৰাদিয়াল্লাহু আনহুৱে কয়, মোৰ ওচৰত হযরত আবু বকৰৰ নীৰৱতা হযরত উছমানৰ অস্বীকৃতিতকৈ অধিক বেদনাদায়ক আছিল। মুছলিম বিশ্বমাতৃ হযরত হাফসা ৰাদিয়াল্লাহু আনহা অতিশয় সুধাভক্তা ধৰ্মপৰায়ণা ৰমণী আছিল। অধিকাংশ সময় তেওঁ ৰাতি উজাগৰে থাকি ইবাদত কৰিছিল আৰু বেছি পৰিমাণে ৰোজা ৰাখিছিল। কোনো কাৰণবশতঃ হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এবাৰ হযরত হাফসাক এক তালাক দি দিলে, যাৰ বাবে হযরত উমৰ ৰাদিয়াল্লাহু আনহু অনন্ত ব্যথিত হৈছিল। অৱশ্যে ব্যথিত হোৱাৰেই কথা। পিছত হযরত জিব্ৰাইল আলাইহিছ সালামে আহি হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ক'লে, আল্লাহ পাকৰ ইৰশাদ হৈছে, আপুনি হযরত হাফসাক পুনৰ গ্ৰহণ কৰক, কিয়নো অধিকাংশ তেওঁ ৰাতি উজাগৰে থাকি ইবাদত কৰে আৰু অধিক পৰিমাণে ৰোজা ৰাখে। তাৰোপৰি উমৰৰ খাতিৰো অৱশিষ্ট তালাক নিদি ৰক্ষা কৰক। ইয়াৰ পিছত হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁক পুনৰ গ্ৰহণ কৰিলে। হযরত হাফসা ৰাদিয়াল্লাহু আনহাই চন 45 হিজৰী জমাদুল উলা মাহত প্ৰায় 63 বছৰ বয়সত মদিনাত প্ৰাণ ত্যাগ কৰে। মতান্তৰত চন 41 হিজৰী আৰু বয়স 61 বছৰত ইন্তেকাল কৰাৰো উল্লেখ আছে।